হাই গাইজ, আমি আহি আছোঁ আজি জামুগুৰি ঘাট। আমি জামুগুৰি ঘাট চাব আহিছোঁ আৰু আমাৰ গেং এজন গুৱাহাটীৰ পৰা আমাৰ লগত ৰাইড কৰিবলৈ আহিছে। অলপ কষ্ট কৰিব লাহে লাহে নহ'ব, বহুত ওখ আৰু আমি আহি আছোঁ। কিমান জেগা এতিয়া সহায় আনি আছে দেখি ভাল লগা নাই, ভাল কথা লক্ষণ নহয়। আমি আশা কৰিছোঁ যে এইবাৰ ৰস ইমানতে নদীয়ে মানক মহাবাহু ব্ৰহ্মপুত্ৰই স্বীকাৰ কৰক। সকলো মানুহক আমি বৰ্তমান উপস্থিত জামুগুৰি ঘাটত। বৰ্তমান এই জামুগুৰি ঘাটৰ অৱস্থা বৰ ভাল নহয়। চৰকাৰে ইয়াত বহুতখিনি পদক্ষেপ লৈছে যদিও ইয়াত নদী বান্ধটো ৰখাব পৰা নাই। এতিয়া এখন ব্ৰহ্মপুত্ৰ ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰ সিফালে আছিলে, এতিয়া খহাই ইয়াত খোৱাই দিছে। মাথাউৰি ইয়াৰ মানুহে বহুত বাস কৰি আছে। এতিয়া এইফালে এয়া আমি চাওঁ বুলি আহিলোঁ, ওচৰৰে জেগা। ইয়াত বহুত মন্ত্ৰী MLA মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰীও আহি গৈছে, কিন্তু তথাপিতো ইয়াৰ বান্ধ এই মানুহজন যে দেখিছে নাৱত আহি আছে, এজন আমি চকুৱে নমনাৰ পৰা আহি আছোঁ নাৱত আৰু আহি মিনিটৰ ভিতৰত ইমানত পাই গৈছে। মানুহজন চাওক, আপোনালোকে দেখিব পাৰিছে নোৱাৰে, কিন্তু তেওঁ এই ব্ৰহ্মপুত্ৰ পাৰৰ পৰা এইহেন আমাৰ সন্ধিয়া হৈ আহিছে, কিন্তু আমি যাবলৈ মন নাছিলে। কি ধুনীয়া পৰিৱেশ শুনিব পাইছে, ভয় লগা বা দুখ লগা দৃশ্য। ভগৱানে কৰক, ভগৱানে ইচ্ছাত যদি মাথাইটো ৰখায় তেতিয়াতো ভালেই। আকৌ আহিম ৰাইজ বাছক, অসম বাছক, জামুগুৰি ঘাট বাছক, সকলোখিনি বাছক ভগৱান আছে প্ৰাৰ্থনা কৰিছোঁ। তাৰ এতিয়া আমি নিশা হোৱাৰ লগতে আমি যাম, কাৰণ আমি 7টা বজাৰ ভিতৰত বহুত ভাল লাগিলে। হেল্ল' গাইজ, বহুত ধুনীয়া।
প্ৰায় কমেই থাকে আৰু যি কি নহওক আহি ভাল লাগিলেনে আপোনাৰ আহি কেনে লাগিলে ধুনীয়া লাগিলে বহুত মানে বহুত হেৰি হৈ গৈছে আৰু ভাল লাগিছে মুখস্থ কৰিব নহয় মানে ঘৰ পাম আৰু সেইকাৰণে আমি অলপ ৰৈ গৈছোঁ অলপ জনি গৈছোঁ বহুত দূৰ আজি চাইকেল চলোৱা হ'ল আমাৰ ৰাইডাৰসকল ইয়াতে আজি ইমানতে সামৰণি মাৰিছোঁ